আৰু যেতিয়া আহি জুবিন দেখি এনেকুৱা চলাত কি কম। হে দোস্ত, তো মই আছোঁ বৰ্তমান থাইলেণ্ডৰ বেংকক চহৰত আৰু এতিয়া বলক তললৈকে যাওঁ, কি আছে ধুনীয়াকৈ অলপ চাই আহোঁ। এটা সৰুকে মিছা কথা ক'লোঁ, বেংককত নাই মই। এই বিল্ডিং কেইটা অলপ বেংকক লগা কাৰণে বেংকক ভাইব চাই বেংকক বুলি কৈ দিলোঁ, সেইবিলাক মাৰো বুলি। বিদেশ যাবই কলকাতা আহিছোঁ আৰু কলকাতাৰ এইটো এক্ৰপলিছ মল পুৰা মেইন জেগা এইখিনি। এই বিল্ডিংটোৰ তলত আছে ৰেনেট টাৱাৰ, য'ত মই আহিছোঁ, য'ত VFSৰ অফিচ আছে। মানে আমি যে বায়'মেট্ৰিক্স দিওঁ ভিছা বনাবলৈ, ধৰক আমি বাহিৰত গ'লে, ইউৰোপ গ'লে, আমেৰিকা গ'লে, ইংলেণ্ড গ'লে, আমাৰ এইবিলাক লয় না। যিটো বস্তু গুৱাহাটীতো আছে, বাট গুৱাহাটীত সদায় মানুহ নাহে। যেতিয়া এপ্লিকেশ্যন হয় বহুত তাত, তেতিয়াহে মানুহ আহে। সপ্তাহত একদিনত দুদিন আহে। কিন্তু ইয়াত মানে ব্ৰেকফাষ্ট কৰিম গা। আৰু এয়া হৈছে লোকেল কলকাতাৰ ভাইবছ। সেইফালে চাওক টেক্সি আছে, ইয়েলো টেক্সি। এইফালে এইখন ৰেষ্টুৰেণ্ট, যিখন ৰেষ্টুৰেণ্টত আমি বৰ্তমান যদিও কলকাতাত আছোঁ, দচা খাওঁ, চাউথৰ ৰেষ্টুৰেণ্ট। আৰু ই এখন কাগজ লৈ আছে, কি এখন ব্ৰেকফাষ্টত আমি মানে ফ্ৰী দিছোঁ ব্ৰেকফাষ্ট। মানে আমাৰ ৰুমত 3000 টকা লৈছে ভাড়া, তো যাৰ কাৰণে ব্ৰেকফাষ্টটো ফ্ৰী। তো ব্ৰেকফাষ্টৰ কাৰণে আমাক যিকোনো 3টা আইটেম এনেকৈ চিলেক্ট কৰিব দিছে। ইডলি খাম, দা খাম, তো ধুনীয়াকৈ খাই চাই লৈ পিনে এতিয়া মই দেখাই আছোঁ আপোনালোকক কেনেকৈ ভিছা বনোৱা হয় বেলেগ দেশত যাব লাগিলে। খাই লৈ আমি ভয়কৈ ওলাই আহিছোঁ। বিল খোজে নেকি পানীৰ পইচাটো দিব লাগে, মানে পানীটো ফ্ৰী নহয়। এতিয়া আমাৰ হোটেলৰ পৰা 50 মিটাৰ দূৰত এইটো টাৱাৰ, এই ওপৰতে ভিছা অফিচ আছে, VFSৰ অফিচ, য'ত এটা ইণ্টাৰভিউ লয়। মানে ইংলেণ্ড, আমেৰিকা, ইউৰোপ আদি যাব লাগিলে বায়'মেট্ৰিক্স লয় আৰু সেইটো আৰু পাছপৰ্ট। কলিকতাত মই একবাৰ ৰাতিপুৱা আহি সন্ধিয়া গুচি গৈছিলোঁ এই চেইম টাৱাৰটোতে, এই ছুইজাৰলেণ্ড যাওঁতে। বাট এটা ৰিকুৱেষ্ট চৰকাৰৰ ওচৰলৈকে যে আমাৰ গুৱাহাটীত, কাৰণ নৰ্থ ইষ্টৰ হেড জেগা সেইখিনি, তাত ফুল ফ্লেজেড এটা VFS বা এনেকুৱা এটা অফিচ আনক, য'ত এম্বেচিবিলাকৰ মানুহ যায়, তাত কাম কৰে। মানে VFSটো হৈছে এটা এজেঞ্চি টাইপ, যোনে এম্বেচিলৈকে বস্তুবিলাক দিয়ে। তো তেনেকুৱা ধৰণৰ কিবা এটা খোলক, নহ'লে আমাৰ চাওকচোন কমচে 20-30 হাজাৰ টকা কলকাতাত আহোঁতে যায়। গুৱাহাটীতে খৰচা কৰিম। বাকী এইটো আছিল আমাৰ ৰুম, ফাইল লৈ ল'লোঁ ধুনীয়াকৈ। এইটো বিদ্যুতৰ, এইটো মোৰ। এতিয়া বলক, পাম না ভিছা? এতিয়া যিহেতু তাত কেমেৰা এলাও নাই, মই অলপ এক্সপ্লেইন কৰি দিছোঁ বেলেগ দেশত যোৱাৰ কাৰণে ভিছা কেনেকৈ বনাই। যদি আপুনি ক'ৰবাত যাব ইচ্ছা কৰে কেতিয়াবা, আমেৰিকা, ইংলেণ্ড, ডুবাই, নিউয়ৰ্ক, কেনেকৈ যাব পাৰিব। চাওক, আপোনালোকে জানেই এই পৃথিৱীৰ প্ৰতিখন দেশৰ এম্বেচি আছে। মানে ভাৰততো এম্বেচি আছে, আয়াৰলেণ্ডতো এম্বেচি আছে ভাৰতৰ, আমেৰিকাতো এম্বেচি আছে ভাৰতৰ, আমেৰিকাতো মানে চবতে, চব দেশত। ইটালীতো এম্বেচি আছে ভাৰতৰ। ইটালীতো ভালকৈ থাকিব দিয়কচোন অলপমান, এম্বেচি মানে চব দেশতে চবৰে এম্বেচি আছে। এতিয়া আপুনি ধৰক আয়াৰলেণ্ড যাব খুজিছে, তো আপোনাৰ দায়িত্ব, আয়াৰলেণ্ডৰ যি এম্বেচি আছে ইয়াতে, সিহঁতৰ দায়িত্ব এইটো যে আপোনাৰ গোটেই ডকুমেণ্ট চালি জাৰি চাই পিনে আপুনি এজন সঁচা মানুহ হয়নে নহয়, আপুনি আয়াৰলেণ্ড গৈ পিনে আপুনি ঘূৰি আহিবনে নাই, না সিহঁতৰ দেশক কিবা অপকাৰ কৰিব গৈ আছে, না পলাই গৈ আছে, চব চাই পিনে আপোনাক ভিছা দিয়া, সিহঁতৰ দেশত সোমোৱা। তো এতিয়া মই ধৰক আয়াৰলেণ্ডৰ ভিছা এপ্লাই কৰিছোঁ, আয়াৰলেণ্ড এম্বেচিত গৈ মই এপ্লাই কৰিব লাগিছিল। কিন্তু বস্তুটো তেনেকৈ নচলে। ইয়াত মাজত আহি যায় এটা এজেঞ্চি, যাক VFS বুলি কয়। সকলো দেশৰ এম্বেচিৰ লগত ই কানেক্টেড হৈ আছে। তো আপোনাৰ এপ্লিকেশ্যনটো সেই এম্বেচিলৈকে লৈ যায়। VFSৰ মানুহ ট্ৰেইন থাকে, সিহঁতে চব চায়, সিহঁতে আপোনাৰ ফিংগাৰ প্ৰিণ্ট লয়, সিহঁতে আপোনাৰ চকু ৰেটিনা লয়, ফটো লয়, বায়'মেট্ৰিক্স লয়। আৰু যোনে যোনখন দেশত যাব ইচ্ছা কৰে সেই দেশখনৰ এম্বেচিলৈকে সেই ডকুমেণ্ট চেণ্ড কৰি দিয়ে। মানে মানুহজন এক্সট্ৰাকৈ আৰু যাব নালাগে এম্বেচি। এটা সময় আছিল যেতিয়া যাব লগা আছিল, কিন্তু VFS অহাৰ কাৰণে যাব লগা নহয়। আৰু VFSে মাজত এটা এজেঞ্চি হৈ কাম কৰি সকলোৰে ডকুমেণ্ট য'ত যায় তাৰ এম্বেচিলৈকে পঠাই দিয়ে। কিন্তু এটা কথা, কিছুমান দেশত নালাগে। যেনেকৈ আমি চাইনা গৈছিলোঁ, চাইনাৰ এইটো দৰকাৰ নাই, কাৰণ চাইনাই এইটো ভিছা দিয়ে। বা ক'ৰবাত ধৰক আপুনি অষ্ট্ৰেলিয়া যাওক, অষ্ট্ৰেলিয়াত নালাগে। মালয়েছিয়া যাওক, এইফালে কম্বোডিয়া যাওক, ডুবাই যাওক, এইবিলাক ঠাইত যাবই নালাগে আপুনি ক'তো, ঘৰৰ পৰা হৈ যাব, সিহঁতে ডাইৰেক্ট চাই লয়। কিন্তু কিছুমান এনেকুৱা ঠাই আছে যে য'ত মানে আপোনাৰ বায়'মেট্ৰিক্স বহুত ইম্পৰ্টেণ্ট। বায়'মেট্ৰিক্স মানে ফিংগাৰ প্ৰিণ্ট স্কেন, আইৰিছ স্কেন, ফটো, এইবিলাক। ভিছাৰ কাম হৈ গ'ল, ভিতৰত মোবাইল এলাও নাছিল। এতিয়া ফিছ থালি খাই লওঁ, কলকাতাৰ বিখ্যাত। আৰু কলকাতাত গুৱাহাটীতকৈ বস্তুৰ দাম কম। মাছ ভাত নৰ্মেল 130 টকা, 140 টকাত পায়। ৱেষ্ট বেংগলত এটা বস্তু ভাল লাগে, যিটো ভাত ডাইৰেক্ট অসমত ষ্টাইলৰ ভাত। মানে অলপ বাহিৰত গ'লে, বিহাৰ গ'লে বা দিল্লী গ'লে ভাতটো মানে এনেকুৱা অসমীয়া ষ্টাইল নহয়, এই চাউলকেইটা এটা দিব। কিন্তু কলকাতাত বা ৱেষ্ট বেংগলতে
বেছি দূৰ নহয় না অসমৰ পৰা তো ভাতটো পুৰা অসমীয়া ষ্টাইলৰ ভাত পায় আৰু এতিয়া বলক যিহেতু আমাৰ লগত অলপমান সময় আছে আমি অলপ বজাৰ চাই আহোঁ কলকাতাত বস্তুৰ দাম কম জানেই কিবা কিবি আৰু কলকাতাত আহি এটা বেগ ল'লোঁ এইটো পুৰা লেডাৰ অৰিজিনেল লেডাৰ কা বেগ আহি আৰু এখেতে পুৰা গেৰাণ্টি দিছে যে इससे कम में नहीं मिलेगा ना एकदम मिलेगा पैसा रिटर्न मनी रिटर्न तो এইটো বেগ অলপ আৰ্মি वाला বেগ तो आप लोग बताइएगा कैसा लगा আৰু ধুনীয়াকৈ চাৰ্টিফিকেটো দি দিছে বঢ়িয়াকৈ বেগটো মজা লাগিছে আৰু অৰিজিনেল লেডাৰ কেতিয়াও জুইত নজ্বলে তো ফায়াৰ টেষ্টিং কৰি দেখাই দিয়ে तो কিনি ল'লোঁ এইটো বেগ ये कितना दिन चलेगा ये आपको 10 साल में भी खराब नहीं कर पाएगा हाँ यस ये हंटर लेदर है कोई मेंटेनेंस नहीं है কলকাতা আহিয়ে থাকোঁ নেক্সট যদি কিবা হয় हम लोग का लीजिए हाँ 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 आप भी बैग खरीदना है ऐसा हम तो दुकानदार है ये दुकानदार है ভাবিছিলোঁ এনেকুৱা পানীৰ বটল আনিলে চাইনাতে পাই ইয়াতো পাই ধুনীয়া ধুনীয়া বেলেগ বেলেগ ডিজাইনৰ পানীৰ বটল এইখন হৈছে কলকাতাৰ পুৰা বাজাৰ ইয়াত মানে কম দামত বুলি নকওঁ বাট ৰিজনেবল দামত বস্তু পায় আমি আগতে যে শুনিছিলোঁ কলকাতাত কাপোৰবিলাক জুখি জুখি বিক্ৰী কৰে 1 কেজি চলা 1 কেজি চাৰ্ট একচুৱেলি এইটো মিছা এনেকুৱা একো নহয় কিন্তু কলকাতাৰ সবচে ডাঙৰ বাজাৰ এইখনেই ইণ্ডিয়ান মিউজিয়ামৰ কাষত এই বাজাৰখন আছে ইয়াত ইলেক্ট্ৰনিক হওক কিবা হওক চবখিনি বস্তু পাই যাব কলকাতা আহিলে আহে যায় আৰু ये क्या है भैया मोबाइल में लगा के चलाने वाले मिनरल फैन है मोबाइल में लगा के मोबाइल में चलाइए 80 रुपीस ले लीजिए ये क्या होता है बढ़िया यार अपना 1.5 लाख का मोबाइल फैन हो गया ফেন কা কাম কৰেগা মেইনলি কিন্তু কাপোৰৰ আৰু দোকানীবিলাক বহুত ফ্ৰেণ্ডলি হয় ইয়াৰে সকলোৱে আপোনাক মাতিব ধুনীয়াকৈ এই কৰিব ভাল লাগে খাব নেকি ছোৱালীৰ কাৰণে পাৰফেক্ট বস্তু কিন্তু এইটো কিন্তু মোবাইলৰ বেটাৰীটো জল্দি শেষ হৈ যাব কাৰণ এটা মটৰ ঘূৰে ন ফেন এখন ঘূৰি আছে এতিয়া বলক আগৰ পিনে আৰু চাই আহোঁ এইবিলাক কি অৰিজিনেল ডুপ্লিকেট বে ऐसे नहीं कि ना नहीं दिख रहा আছে আছে मतलब ये क्या ओरिजिनल है বিশ্বাস কৰক ইয়াত 80 টকা 70 টকাটো ঘূৰি পায় তাত ব্লগ বনাব নিদিলে নিশ্চয় কিবা डुप्लीकेट 110% मैं वो सुना सर ডুপ্লিকেট নহয় কিবা এটা ঝামেলা আছে আৰু কি আছে নাজানো কিবা এটা প্ৰব্লেম আছে আৰু লগতে ইয়াত মানে ডাঙৰ ডাঙৰ মলো আছে কাপোৰ ল'ব নেকি কাপোৰ ডাঙৰ মলো আছে হা কাপোৰ নালাগে ওয়াজ যদি দেয় আপনি রেস্টুরেন্ট আর বসে কি কি মোবাইলৰ কাভাৰ আছে ৰে কি কাভাৰ এই খাবাৰটো মোৰ বঢ়িয়া লাগিছে এইটো দামটো বহুত কৈছে 1200 টকা কৈছে ইমান পইচা নাই বহুত মাথা মাৰলো নেদলাকে ভাই 1000 টাকা দিছো তথাপি যদি নেদে 1000 টাকা দিছো আমাৰ ফেন্সি বজাৰতকে 2-3 গুণ মান ডাঙৰ হ'ব এইখন মাৰ্কেট মেইনলি মানে কাপোৰৰ বজাৰ চাইনাত মোৰ এটা বস্তু আহিলে পাতলা হৈ যাব চাইনাত মোৰ এটা বস্তু ভাল লাগিছে যে তাতে কাপোৰৰ দোকান বেছি নাই চব ইলেক্ট্ৰনিক্স কিবা বেলেগ ইয়াত মানে চব কাপোৰৰ দোকান কাপোৰ সব কাপোৰে এইটো বোলে কিবা আমৰ চৰবত কাঁচা আমৰ पीलो ना आइए पीलो ना আয়ে কাচাম কাচাপা এইফালে আছে ডুপ্লিকেট পুমা অৰিজিনেল এইফালে আছে অৰিজিনেল পুমা অৰিজিনেল এবারে ডুপ্লিকেট এবারে অরিজিনাল এটা যদি 5000 টাকা এতে 200 টাকা মানে অদ্ভুত কম্বিনেশ্যন প্ৰথমবাৰ দেখলো বাহিৰত বেছি আছে এডিডাছ ডুপ্লিকেট এইফালে বেছি আছে এডিডাছ অৰিজিনেল ওয়াও তো কলকাতা আহিলে যোনে এইখন মাৰ্কেট মিছ কৰে তাত দৰে মানে মূৰ্খ কোনো নাই আৰু যেতিয়া আহি জুবিন দেখিম এনেকুৱা চলাত কি কম মজা লাগিছে এটাতো কিনবাই লাগব কোনো কথাই নাই জুবিন कितना है इसका प्राइस 350 का थोड़ा कम कर दो दो लेंगे ले लिए 2 का 10 ले लिए आप ही लोग के लिए सब एक ये वाला 350 দি আছে মই বোলো কবত দিয়ক কিন্তু বহুত ভাল লাগিছে যে কলিকতাৰ এনেকে জুবিনদাৰ ওয়াও মজা লাগিছে প্ৰবলেম জুবিন লেখুৱা বোলে 2 পিস নাই 1 পিসে আছে তো 1 পিসে লৈ ললো আৰু কিমান ভাল লাগিছে ভাবক কোনো গুৱাহাটীৰ ফেন্সি বজাৰত নহয় কলকাতাৰ বজাৰত চাৰ্টত জুবিন মানে মই ল'ব খুজিলো কিন্তু এক পিছে আছে নাই কিন্তু আমি আৰু বিচাৰি আছো কবাত না কবাতটো আৰু থাকিব জুবিন দেখা আমি গোটেই কেইজনৰ কাৰণে লৈ যাম সুৰজ কিংকৰ আৰু এইটো হৈ গ'ল মেট্ৰ' ষ্টেচন ডাইৰেক্ট নিউ মাৰ্কেট মেট্ৰ' ষ্টেচন নেকি এইটো আহিব পাৰে এইফালে আমি পায়েঙক লগ পালোঁ গোলাঘাটৰ হয় পায়েঙে মানে এই কেটিএম বাইকত তাতে কাম কৰে তো নতুন বাইক আহিলে কিছুমান ট্ৰেইনিং দিব লৈ আহে ন কলকাতাত লৈ আহে ক'ত আৰু ক'ত নিয়ে ন কলকাতা পুনে এনেকৈ নিয়ে যোনকৈ হেৰি হয় মানে তো কোনখন বাইক আহিছে নতুনকৈ 350cc কেটিএম এডভেঞ্চাৰ Adventure, ডিউক 390 মানে আগতে 400cc আছিলে যে এতিয়া মানে চৰকাৰ ইণ্ডিয়া হেৰি কাৰণে জিএছটি কাৰণে 350cc কৰি দিছে আচ্ছা তো সেই বাইকখনৰ মানে কিছুমান বেলেগ যি চেঞ্জ কৰিছে তাৰ মানে ট্ৰেইনিং দিবৰ কাৰণে ইয়াত লৈ আহিছে ট্ৰেইনিঙো কৰি আছে বজাৰো কৰি আছে ভাল লাগিল ভাই একদম কলকাতা আহিলে এইবিলাক দোকান চাই ভাল লাগে 100 বছৰ পুৰণা ক'ৰবাত 200 বছৰ পুৰণা যিবিলাক হিষ্ট্ৰী এখন পেইণ্টৰ দোকান ককাজনক চাওক না তেখেতো বহুত পুৰণি
দোকান এইবিলাক কিছুমান আৰ্ট কৰাৰ কাৰণে এই মূৰ্তি চূৰ্তি বনোৱাৰ কাৰণে কিছুমান সঁজুলি আৰু এনেকুৱা ধৰক প্ৰায় 90% চিটি ঘূৰিলোঁ ইণ্ডিয়াৰ বাট কলকাতাৰ দৰে ভাইবছ এটা পুৰণিৰ এই বিল্ডিংবিলাক চাওকচোন চব পুৰণি ভাৰত স্বাধীনৰ আগৰে বিল্ডিং বাট এতিয়া মেইনটেনেঞ্চৰ অভাৱত চব সেই হৈ গৈছে মানে ডাইৰেক্ট এনেকুৱা লাগিব আপুনি 30 বছৰ আগত গৈ আছে কলকাতা নতুন আৰু পুৰণি যিটো সংমিশ্ৰণ কিন্তু এতিয়া বিজেপি চৰকাৰ আহিল চাগে অলপমান মেইনটেইনবিলাক ভালকৈ কৰিব এই যিবিলাক যিমান বিল্ডিং দেখিছে আপোনালোকে পুৰণি এই বিল্ডিংবিলাক মেইনটেইন কৰা বহুত ইম্পৰ্টেণ্ট চাওকচোন কি পুৰণি আৰু এইখন হৈ গ'ল ট্ৰাম যিখন বন্ধ হৈ আছিল কিন্তু বহুত ভাল লাগিছে এতিয়া আৰু অ'পেন কৰিছে এইখন Wow. আৰু এইফালে যে মেছি আহিছিল কলকাতাত এই মেছিত ইয়াতে আহিছিল মেছিৰ ইমান ডাঙৰ এটা মূৰ্তি বনাই থৈ দিছে ফুটবলৰ কাৰণে বহুত হেৰি না আৰু এনেকৈ এয়াৰপৰ্ট আহি পালোঁ বস্তুবিলাক দাম চাওকহে চব 700 600 কক এটাৰ দাম ভাই পৰঠাৰ দাম 620 টাকা বোলে বিৰিয়ানী এটাৰ দাম 800 টাকা কি ক'ব বিরিয়ানি গোলাপ জামুনের দাম 200 টাকা মানে কেতিয়াবা এনেকুৱা লাগে পৃথিৱীখনে ভাবি আহিছে না আমিয়ে গরিব হৈ যাই আছো কিহৰ কাৰণে হয় পইচা সিলিন্ডাৰৰ দাম বাঢ়ছে সিলিন্ডাৰ নাই সেয়ে হ'ব বোলে কালিও তো বহুত ৰেষ্টুৰেণ্টত সেয়ে লিখি দি আছে আনলিমিটেড অৰ্ডাৰ লয় আৰু সিলিন্ডাৰৰ কাৰণে আৰু এনেকৈ গুৱাহাটী এয়াৰপৰ্ট আহি পালোঁ এতিয়া মই একো কথা নকওঁ আপোনালোকে এয়াৰপৰ্টৰ ভিতৰত সোমাই গ'লে কেনেকুৱা লাগিব মানে কাৰণ যোৱাতেতো এইখিনি দেখাব পৰা নাছিলোঁ সেইখিনি চাওক জংঘল বনাইছে দেখোন এমাজন জংঘল আছে জংঘলখনৰ ভিতৰতো যাব পাৰি জংঘলখনৰ ভিতৰতো যাব পাৰি ডাঙৰ জংঘল খানা এৰেঞ্জ কৰিছে ৰ'ব আমাৰ কাৰণে হয় চলো চৰাব আহিব নেকি মানুহবিলাকে কি বা ক'তবা ক'লে বেগেজ লৈ যায় চলা লৈ গ'লে আমাৰ বেগত একোৱেই নাই একোৱেই নাই তো এই আছিল আজিৰ ভিডিঅ' নৰ্মেল ভিডিঅ' এইটো এটা কলকাতাৰ কিবা কিবি কৰিলোঁ বাই